সব যাবলৈ ওলালে। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল ডাংকাচি। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এয়া মই ব্ৰেকফাষ্ট বনাব লৈছোঁ, কাৰণ ৰাতিপুৱাই ইহঁতি এতিয়া যাবগৈ। আৰু আজি বনাম বুলি ভাবিছোঁ পুৰি, ঘুগুনি লগত আমলেট। নানকিও যাব হ'ল, সেইকাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। এইফালে ঘুগুনি বনাই দিলোঁ আৰু পুৰি ৰেডি কৰিছোঁ। চব ওলাই মেলি আজৰিয়ে হ'ল। মই প্ৰথমতে বনাই মেলি আজৰি কৰিলোঁ, তাৰপিছত লগত এয়া আমাৰ চব যাবলৈ ওলালে। এতিয়া আমি যাওঁ ৰাতিপুৱা ফ্ৰেছ মৰ্নিং। চ' ভেৰি গুড মৰ্নিং টু এভৰিৱান। আমি যাওঁ, ৰেডি হ'লো। তাকে মনটো বেয়াই লাগিছে। এটা শুইয়ে আছে, ই এতিয়া বিচনাত উঠি আহি পেলাই আকৌ শুই থাকেগে, তেনেকুৱা কৰি থাকে। এয়া চব যাবলৈ ওলালে। খুৰী বেলেগ বেলেগ ঠাই। আপোনালোক টাউনৰ পৰা আহিছে কাৰণে আমি জংঘলত ফুৰাইছো ন। নানকিহঁত গ'লগৈ, আমিও গা চা ধুই ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ। এতিয়া খানাটো বনাম আৰু। ঘৰখন আকৌ ঠাণ্ডা লাগি গৈছে, ভালকৈ টাইম দিবলৈ নাপালোঁ। মোৰ যে পাকঘৰত সোমাই থাকোঁতে গ'লগৈ কালিৰ পৰা। আজি ৰাতিপুৱা শুই উঠাৰ পিছত তাহাঁতি খুৰীহঁতে ক'লে যে সোনকালে 9টা বজাতে গুচি যাম বুলি ক'লে, কাৰণ তেওঁলোক গৈ পেলাই আকৌ ৰাস্তাত ক'ৰবাত সোমাব লগা আছে বুলি ক'লে। গৈ পেলাই শিৱসাগৰ যাব, আজি তাত থাকি কাইলৈ ৰাতিপুৱাতে আকৌ গুৱাহাটী যাবগৈ। চ' সেইকাৰণে মানে বেছি দেৰি নকৰিলোঁ আৰু ৰাতিপুৱাতে সোনকালে লাগি গ'লোঁ আৰু ব্ৰেকফাষ্ট বনাবলৈ। এতিয়া আজৰি হৈ গ'লোঁ। আকৌ ডিউৰ কাইলৈ আছে পৰীক্ষা, তাৰ কাৰণে এতিয়া বোপায়ে কি কৰে। ঠেৰ লাগি আছে মোৰ লগত, নপঢ়ে। ঘৰ একদম ঠাণ্ডা হৈ আছে, সিহঁতি গুচি গ'ল। তাৰপিছত আজি মই আপোনালোকক আচলতে এটা ৰেচিপি দিম বুলি ভাবিছিলোঁ, কিন্তু ৰেচিপিটো আজি নিদিওঁ। আজি মই আপোনালোকক কেইটামান কুৱেশ্যন আনচাৰ্ছ দিম। আপোনালোকক মানে প্ৰায়ে সুধি আছে কুৱেশ্যনকেইটা, সেইকেইটা প্ৰথমতে আজি মই আপোনালোকক আনচাৰ দি ল'ম। আপোনালোকৰ সকলোৱে মোক এইকেইদিন সুধি আছে যে আপুনি এতিয়াও বাগানখনৰ নামটো কোৱা নাই, আপোনালোক ক'ত আছে, ক'লৈ ট্ৰেন্সফাৰ হৈ আহিলে, ক'লৈ আহিলোঁ। প্ৰথম কথা হ'ল আমি এতিয়া আছোঁ তাৰাজান টি ষ্টেট। এয়া আছে আপোনালোকৰ নাহৰকটীয়া, ইয়াৰ পৰা টিপাম ফাকিয়ালৰ ওচৰত। আৰু এখন বিৰাট ধুনীয়া হয় গাৰ্ডেনখন, মই আপোনালোকক অতি সোনকালে দেখাই আছোঁ। আৰু আপোনালোকে মানে এই গাৰ্ডেনখনত আপোনালোকে পিকনিকৰ কাৰণে মানে বিৰাটেই ধুনীয়া, ইমান ধুনীয়া পিকনিক স্পট কেইটামান আছে নহয়। মই আপোনালোকক অতি সোনকালে ভিডিঅ' আপলোড কৰি আছোঁ, তাৰ চাব, বিৰাট ধুনীয়া। চ' গোটেইখন চাৰিওফালে পাহাৰ আছে, বুৰিডিং নৈখন আছে, একদম মানে ক'বলৈ বাকী নাই। আৰু আমি মানে পাহাৰীয়া ঠাই এনেও ভাল পাওঁ, ইয়াত আহি সেইকাৰণে খুবেই ভাল লাগিছে। আৰু এটা আপোনালোকৰ বহুতেই মানে প্ৰশ্ন কৰি আছে যে আপুনি ইনলজৰ লগত কিয় নাথাকে। সেইটো বাৰু মই এতিয়া থুলমূলকৈ ক'ম, আৰু সেইটো মই ইনলজৰ ঘৰত যেতিয়া যাম, মই কাৰণ এইকেইদিনতে গৈয়ে আছোঁ। আকৌ মোৰ ডিউৰ হাফ ইয়াৰলি এক্সাম শেষ হোৱাৰ পিছত, কাৰণ মই নিয়ৰক আনিব লাগিব হোষ্টেলৰ পৰা, তাহাঁতৰ পূজাৰ বন্ধ দিব। তেতিয়া মই আপোনালোকক মোৰ শাহু মাৰ লগতো কথা পতাই দিম, শহুৰ দেউতাৰ লগতো মই কিয় একেলগে নাথাকোঁ। তাৰ মেইন ৰিজন এটা মই নিজে কৈ দিছোঁ যে বহুতেই জানে, বহুতৰ হাজবেণ্ডে নিজৰ মানে মিষ্টাৰে খানা খোৱাত কেনেকুৱা ৰুচি জানেই ন। চব মতা মানুহেতো একেই নহয় যে নিজৰ খানাটো ঠিককৈ খাব ভালকৈ। ইয়াত গাৰ্ডেনত ন' ডাউট যে কুক পায়, ছাৰ্ভেণ্ট পায়, মানে অন্য আনুষংগিক কামখিনি কৰি দিবলৈ সুবিধা পায়। কিন্তু তথাপিওতো নিজৰ খোৱাটো নিজে বনাই দিলেইতো নহ'ব, খোৱাটো নিজে কৰিব লাগিব। থৰে কোনোবাই আপোনাক খুৱাই দিবহি, নহয় জানো। মোৰ মিষ্টাৰ সেইবিলাক ক্ষেত্ৰত খুবেই বেয়া। তেওঁ নিজৰ খোৱা বোৱা মানে নিজে কেতিয়াও নাচায়। মই যেতিয়া ইনফেক্ট ঘৰত কেতিয়াবা থাকিবলৈ যাওঁ, এসপ্তাহৰ কাৰণে যাওঁ, কেতিয়াবা 10 দিনৰ কাৰণে। আগতেতো অলপ যেতিয়া মোৰ নিয়ৰ জন্ম হ'ব হৈছিলে, ডিউৰ জন্ম হ'ব সময়, তেতিয়াতো মই মাহ ধৰি আছিলোঁ, বা ডেলিভাৰীলৈকে মোৰ মা ঘৰত আছিলোঁ। তেতিয়া মানে কি হয়, মোক কুকে চকীদাৰে ফোন কৰি পেলাই কয় যে মেম ছাৰৰ খানা বনাই থোৱা থাকে, নেখায় মানে কি হয়, বিস্কুট আনি থয়, চানা আনি থয়, সেইবিলাক বস্তু বেছি খায়। আৰু খোৱাৰ পিছত কি হয়, মানুহজনৰ বেমাৰ ওলাই, পাছত আকৌ গোটেইখিনি আকৌ মানুহজনীয়ে চাব লগা হয়।
সেইকাৰণে সেইটো এটা মেইন ৰিজন আৰু সেইকাৰণে শাহু মাহঁতেও কয় যে তুমি তাৰ লগতে থাকা আৰু অভিয়াছলি দৰকাৰ হলেতো যাওঁৱেই ন যেতিয়াই কয় গৈ পাই যাওঁগে আৰু তেওঁলোকে নকলেও আমি যেতিয়া গম পাওঁ যে মা দেউতাৰ ওচৰত থাকিব লগা হয় যাব লাগে দেই এই মুহূৰ্তত মা দেউতাই আমাক নাই কোৱা কিন্তু আমি থাকিব লাগে অভিয়াছলি সেইটো সময়ত কিয় নাথাকিম সেইটো সময়ত আমি থাকিম সেইটো আমাৰ কৰ্তব্য নহয় জানো শাহু মা শহুৰ দেউতা নিজৰ মা নিজৰ দেউতা ইয়াৰ কাৰণে ল'ৰা ছোৱালী হওক ল'ৰা বোৱাৰী যি জোঁৱাই সকলোৰে দায়িত্বই আপোনালোকৰ বহুতে মোক আমাৰ টাফিৰ কথা সুধি আছে মই মাজত এটা ভিডিঅ' দেখাইছিলো যে আমাৰ টাফি প্ৰেগনেণ্ট আছিলে বুলি খোজকাবৰি আহি আছে বুলি এতিয়া মানে আপোনালোকৰ বহুতেই সুধিছে যে বাচ্ছা হ'ল নাই কিমান হ'ল কি কথা কিন্তু মই কৈছো যে তাই সেয়া ফলছ প্ৰেগনেঞ্চি দেখাইছিলে কিহৰ কাৰণে নাজানো তাই দুবাৰ তেনেকুৱা হৈছে কিন্তু মানে তাই মানে পোৱালি এটাও আজিলৈকে জন্ম দিয়া নাই দুবাৰকে ফলছ প্ৰেগনেঞ্চি দেখালে আৰু সেইটো কিহৰ কাৰণে কি হয় মই নাজানো ইমান মোৰ শহুৰ দেউতাই ভেটেনেৰী ডক্টৰ হয় তেওঁৱে ট্ৰিটমেণ্ট কৰি চাই মেলি দিছিলে তেওঁ কৈছে যে হৈ যায় কেতিয়াবা অন্য ডক্টৰকো দেখাইছো মে বি টাফিৰ আৰু নহ'ব চাগে প্ৰেগনেণ্ট চ' তাই তেনেকৈ আছে আৰু আমাৰ লগত আৰু তাইতো নিয়ৰৰ একদম বেষ্ট ফ্ৰেণ্ড নিয়ৰ এতিয়া অহালে তাইও বাচ্ছাই আছে কাৰণ মোক এটা কাৰণে ভাল নাপায় তাই ভাল নাপায় মানে কি মোৰ কথা শুনে মোলৈ ভয় কৰে মই ভিতৰত সোমাবলৈ নিদিওঁ মানে কিন্তু নিয়ৰ আহিলে তাই পিছে পিছে ভিতৰতো ঘূৰি ফুৰিব আৰু তাই জানে যে মই আছো মই যিকেইটা কাম কৰিলে বেয়া পাই তাই সেইকেইটা কাম নকৰে অকল নিয়ৰৰ পিছে পিছে ঘূৰি ফুৰিব আৰু নিয়ৰৰ লগত এটা জেগাত বহি থাকিব চ' সেই দুটা মেইন কুৱেশ্যন আছিলে আপোনালোকৰ সেইকেইটা আৰু দুটামান কুৱেশ্যন আছে সেইকেইটা কুৱেশ্যন আনচাৰ মই আপোনালোকক অতি সোনকালে দি আছো আৰু বাকী কওকচোন আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ পূজাৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে বজাৰ চজাৰ কৰিছে নাই মই পূজাৰ বজাৰ কৰিবলৈ যামহে এতিয়ালৈকে কোনো একো কৰা নাই কাৰণ বাংলোৰ ইয়নৰ কাৰণেও কিনিব লগা আছে আৰু নিয়ৰক এবাৰ ঠাণ্ডা আহিছে জানিছে নহয় নিয়ৰৰ কাৰণেও বজাৰ কৰিব লাগিব কাৰণ তাইৰ কাৰণে কম্বল কিনি দিব লাগিব তাই এবাৰ পাতল গৰমততো পাতল কম্বল এখন এনেই দি পঠিয়াইছিলো তাই ভৰিত গাত লোৱা মানে এইটো অভ্যাস আছে এইবাৰ আকৌ তাইৰ কাৰণে কম্বল গৰম কাপোৰ চব কিনিব লাগিব আকৌ দি পঠিয়াবলৈ সেইখিনি আছে বজাৰ আছে তাই আকৌ এই 10 দিনৰ কাৰণে আহিব সেই 10 দিন পুৰা ক'ত যায় ক'ত নাযায় চব মানে এখন তাইৰ লগত ঘূৰি ফুৰিব লাগিব ঠিক আছে বাৰু মই আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজি মই ছুটিকে ভিডিঅ'টো দিলোঁ দীপশিখাহঁতক গ'লগৈ আকৌ তাই তালৈও বাৰু প্লেনিং কৰিব লাগিব নিয়ৰ আহিলে নিয়ৰক আকৌ এইটো উইণ্টাৰ ভেকেশ্যন কেতিয়া দিব সেই তেতিয়াই মিলাওঁ নে পাছতে মিলাওঁ কেনেকৈ মিলাওঁ চাওঁ আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিবা এটা লাইক কৰিব আৰু কমেণ্ট বক্সত বহুত 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 কমেণ্ট কৰিবা আৰু কোনোবাই যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি মোৰ ডাংকাচি ফেমিলি এজন মেম্বাৰ হৈ পৰক এণ্ড টিল মাই নেক্সট ভিডিঅ' বাই বাই এণ্ড টেক কেয়াৰ